নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। আমিও ভালে আছোঁ। আমি ভালে যদিও মানে ইমানটা ভাল নহয়, মোৰ অলপ অসুখ হৈ আছে। অসুখ হৈ থকাৰ কাৰণে আমি জীউৰ দেউতাকৰ লগত আছোঁহি। ডক্টৰ দেখাবৰ কাৰণে আহিছিলোঁ আমি গুৱাহাটীলৈ। ডক্টৰক দেখালোঁ, তাৰ পৰা এতিয়া যোৱা হোৱা নাই, ঘৰলৈ থাকিম আৰু অলপ দিন থাকি কৰি অলপ মানে ইয়াতে থাকিম দুদিনমান দেউতাকৰ লগত, সুবিধা হ'ব দেউতাকৰ, সেইকাৰণে ইয়াতে আছোঁ আমি এতিয়া। আজি মোৰ গাটো অলপ বেয়া হৈ থকাৰ কাৰণে জীউ দেউতাকে ভাত বনাই আছে। মই আপোনালোকক দেখাম দেই এতিয়া কি বনাইছে, মানে কেনেধৰণে। ভালেই বনাই বাৰু, কিন্তু মানে কি বনাইছে কি বনোৱা অকণ দেখাই আছোঁ, চাবচোন দেই। ইফালে দেউতাকে ঔটেঙা আৰু মাছ বনাইছে আলুৰ লগত, তৰকাৰী উতলি আছে। ইফালে বেঙেনা ফ্ৰাই কৰিলে, ভেন্দি ভাজিলে। ইফালে ফ্ৰাই কৰা মাছ আছে, মাছ ফ্ৰাই কৰি থৈছে। সিমানেই আৰু ৰাতিৰ সাজ। ইফালে ভাত নমাই থ'লে হৈ গ'ল সাধাৰণভাৱে, সিমানেই। লগত আছে ভোট জলকীয়া আচাৰ। জীউ দেউতাক ভাত বনোৱা বাদ দি শুই আছেহি। আৰু ইফালে আছে আমাৰ এইজনী, কি গুণ্ডা ছোৱালী। আমাৰ গুণ্ডা ছোৱালী আছে এইজনী আমাৰ গুণ্ডা ছোৱালী আছে। আমাৰ জীউ মানে ৰুমত অকলে অকলে এনেকৈ খেলি থাকে। গ্লাছ বাতি যি য'ত আছে সমস্ত বস্তু লৈ আহিব, লৈ আহি এনেদৰে খেলি থাকিব। বাহনি ল'ব, গ্লাছ ল'ব, বাতি ল'ব, আলনাত উঠিব, চেণ্ডেল পিন্ধিব, দেউতাকৰ চেণ্ডেল পিন্ধি ঘূৰি ফুৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।